Hello guys, আজি কলেজ আহিছো সৰস্বতী পূজাৰ কাৰণে। এয়া মোৰ লগত আছে তুলিকা, তাই চেনেল আছে, সাবস্ক্ৰাইব কৰি দিব। মই ডেসক্ৰিপচনত লিংকটো দি দিম। এফালে এজনী জুনমণি, তাইও এটা চেনেল আছে। এতিয়া আমি যাম ক'ত পাতিছে দেখাবলৈ চেষ্টা কৰিম গোটেই পৰিৱেশটো। বলক এনেকৈ কেমেৰা ধৰি গৈ থাকা। বলক এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। তাৰপিছত ক'ত কি হয় আপোনালোকক দেখাই যাম। ভিডিঅ'টো আগলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। অডিটৰিয়ামত য'ত সৰস্বতী পূজা পাতিছে আপোনালোকক দেখাই যাম সকলোবোৰ। এইফালে ছাৰহেড আছে, এইটো অফিচ ৰুম হয় আৰু এইটো লাইব্ৰেৰী হয়। ফালে ছোৱালীবোৰ ৰৈ আছে। এতিয়া আমি আহি আছো কলেজৰ বেলেগ এটা চাইডে। এতিয়া আমি আহি আছো অডিটৰিয়ামত য'ত সৰস্বতী পূজা পাতিছে হৈ আহিছে। আমিহে পানী হৈ আহিছে। দেখাই দিছো দেই। ল'ৰা ছোৱালী বেছি অহাই নাই, অডিটৰিয়ামত আছে বাৰু। কথা কৈছো এইটো কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট হয়। আমি আহি আছো। ভণ্টি এজনী হাই কৈ দিয়া। নমস্কাৰ, তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো হিৰো। তোমাৰটো? বিজি যিখিনি হৰিনাম ল'বলৈ এইটো যোগাৰ কৰি আছে। পাছতে হৰিনাম ল'ব। এতিয়া কি বিচাৰিবা সৰস্বতী মাৰ ওচৰত? হিৰণ্যা তাই ক'ব নাজানে বোলে। আমি দক্ষিণাটকে দিব পাইছোঁ দেই। এয়া হিৰণ্যা আৰু এয়া মাইনী বা হয় মোৰ। ঠিক আছে বলক দেখাই যাম। ডিপাৰ্টমেণ্টৰ ওচৰলৈ আহিছোঁ। এয়া বন্ধই, ছোৱালী অহাই নাই। চব যোৰা হৈ আছে। আমিহে ছিংগলখিনি অকলে ঘূৰি আছোঁ আৰু। আহিলোঁ, ইজনা পূৰা ফোনত বিজি। ইফালে তুলিকা আহি আছে, তাইও ভিডিঅ' কৰি আহি আছে আৰু। এতিয়া কাম নাই নহয়, ঘৰত যাব লাগে। আমি পূজা মণ্ডপৰ ফালে আছো। এতিয়া আমি কলেজৰ ফ্ৰণ্টে গেটৰ ওচৰত পাইছোঁ দেই। নামকেইটা কৈ দিয়া। কেনেকুৱা লাগিছে? মানে কি বুলি পূজা কৰিলা এতিয়া? বহুত ভাল লাগিছে। মানে পূজা কি বুলি কৰিলা? সৰস্বতী মাক সেৱাই কৰা নাই মই। সেৱাই কৰা। ঠিক আছে, আমাৰ গাঁৱৰে হয় বাৰু। নামটো কৈ দে। ঠিক আছে,